রামায়ণে মহাভারতে পুরাণে কথা আদি দেশু হরি সর্বচ্চ হরি নাম কৃষ্ণদেব ভগত হরি হরি ভগত হরি হরি মাঝি হরি নাম এ ভগত হরি 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 ও ভগতকে এ করু প্রণাম
যাদৱ যা দয়ানন্দ দয়ানন্দ ভাবি যদুমণি যাদৱ তাৰপিছত কি কওঁ সুধিলে বেয়া পাব নেকি? ক খ তাৰপিছত কি? ক খ তাৰপিছত কি? যদিও ইংলিছ মিডিয়ামত পঢ়ে তথাপিও কিন্তু অসমীয়া ভাষাৰ কথাটো জানে, হয়নে নহয়? এজাবৰি হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ ভণ্টিকেইজনীৰ কাৰণে। সকলোৱে এজাবৰি হাত চাপৰি দিয়ক। অসমীয়া ভাষা আমি মাতৃভাষা আমি জীয়াই ৰাখিবই লাগিব, হয়নে নহয়? ক খ তাৰপিছত গ যে পায় গম পোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গতিকে আহক এই আইকেইগৰাকীৰ কাৰণে কওঁ, গৈ বোলে গমন কৰিলে ৰঘুমণি, কৰিলে ৰঘুমণি, ঘৈ বোলে ঘৈণী ভিতা, ঘৈ বোলে ঘৈণী ভিতা, ভৈলা মহা
কৰি নাথাকে হয়নে নহয় বাৰু তো পটককৈ ওলালে কিন্তু পুৰণি পাওনি লৈ একেবাৰে দেখিছে নে বাৰু সেইকাৰণে কৈছে এই মই বোলে অংশ ভৈলা লক্ষীৰে সীতা ধুনীয়া লাগিছেনে বাৰু আমাৰ যোৱাটো হয়নে নহয় কিন্তু আমাৰ সীতা চকু অকণমান দিগদাৰ চশমা পিন্ধি আহিবলগীয়া হৈছে নহয়নে নহয় বাৰু বেয়া চাই নহয় জানো হাঁহিটো কিন্তু বৰ মৰম লগা আকৌ হয়নে নহয় বাৰু লাজ কৰিছে ছয় বোলে চলি যায় ছয় বোলে চলি যায় ছয় বোলে চলি যায় ছয় বোলে চলি যায় স্বামীৰ সঙ্গে তেখেতেও এনেদৰে পৰম্পৰাগতভাৱে হৰিনাম গাই সমাজত এই সংস্কৃতি জীয়াই ৰাখিছে গতিকে আপোনাৰ চৰণলৈ প্ৰণিপাত জনাইছোঁ ইমান ধুনীয়া সীতা এগৰাকী পাইছোঁ মই এতিয়া ঘৰলৈ নিম নে নিনিম নিবই লাগিব হয়নে নহয় বাৰু কিন্তু পৰীক্ষা এটা কৰি নিব লাগিব হয়নে প্ৰভু গতিকে আহক অগ্নিত পৰীক্ষা কৰি